হেল্ল' গাইজ, ৱেলকাম টু মাই RL ফাৰ্মিং ইউটিউব চেনেল। সকলোকে মোৰ অন্য এক ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম মোৰ এই ডাঙৰ গাহৰিজনী যিজনী গাভিনী হৈ আছে, তাৰ লগতে এইফালে 4টা পোৱালি যি এতিয়া বৰ্তমান 4 মাহ চলি আছে। তো ইহঁতক মই আপোনালোকক কিছু দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইকেইদিন মানে সম্পূৰ্ণ বৰষুণ, যাৰ ফলত আপোনালোকক কোনো ধৰণৰ ভিডিঅ' দিবলৈ পৰা নাই। তো আজি আপোনালোকক পুনৰ অন্য এক ভিডিঅ'ত আকৌ লগ পাইছোঁ। আজি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ এজনী 1.5 মাহ হৈছেগৈ সম্পূৰ্ণ এজনী গাভিনী গাহৰি। আৰু এজনী পোৱালি যিকেইটা দিব সেইকেইটা মই সম্পূৰ্ণৰূপে পুহিম। আৰু সেইফালে মই গৰুটো আপোনালোকক কিছু দেখাইছোঁ। আগতে মানে এইটো যোনটো জেওৰা দিছিলোঁ, জেওৰাখিনি মানে গাহৰিখিনি পূৰা হালা কামুৰি সকলোবোৰ ভাঙি দিছিলে, যাৰ ফলত মই অকণমান ৰিপেয়াৰিং কৰি দিছোঁ আৰু বনাই মেলি দিছোঁ চাওক। আৰু ইহঁতক মানে সম্পূৰ্ণ যি কচু তুঁহগুৰি আলু সকলোবোৰ ভাত চাত সকলোবোৰ মই বনাই মেলি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰি আছোঁ। আপোনালোকেও এনেকৈ ব্যৱহাৰ কৰক, যাৰ ফলত মানে 6 মাহত বিক্ৰী কৰিবলৈ হ'লে এইবোৰ লোকেল যোনবোৰ দানা এইবোৰ প্ৰয়োগ কৰক, কচু আদি কৰি পচলা এইবোৰ সকলোবোৰ। আৰু আপোনালোকে দেখিবলৈ পাইছে যে গাইজ, মই এইফালে সম্পূৰ্ণ 4 মাহ হৈছেগৈ, বহুতখিনি ডাঙৰ হৈছে গাইজ। আপোনালোকে কালাৰ চাব নেকি ইহঁতৰ চাইজ চাওক গাইজ, চাইজখিনি দেখিবলৈ পাইছে আপোনালোকে। আৰু কালাৰ চাওক গাইজ, কি ধুনীয়া কালাৰ বহিছেগৈ গাইজ। 4 মাহ 6 মাহত মই সম্পূৰ্ণৰূপে সিহঁতক বিকিব পৰা উপযোগী কৰি তুলিম, যাৰ ফলত মানে এতিয়া উচিত মূল্য দাম পাওঁ। আপোনালোকে কালাৰটো চাওক গাইজ। তাৰ এইফালে মাকজনীও 1.5 মাহ হৈছে, 3-4.5 মাহৰ মানত গাহৰি এনেকৈ মাকজনীয়ে পোৱালি দিব আৰু সকলো পোৱালিবোৰ পুহিম। তাকে আপোনালোকক মোৰ এই ভিডিঅ'টোত কিছু দেখাবলৈ চেষ্টা কৰিম। তো গাইজ, আজি এই ভিডিঅ'টো ইমানেই। পুনৰ এক অন্য ভিডিঅ'ত আকৌ লগ পাম।